মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, নৱম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিৰ এইটো আমাৰ দ্বিতীয় খণ্ডৰ ভিডিঅ'। পাঠৰ নাম আমাৰ চাৰিওকাষৰ বস্তুবোৰ, পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা 2। প্ৰশ্ন: পটাছিয়াম পাৰমাংগানেটৰ সাধাৰণ নাম কি? উত্তৰ: পটাছ। প্ৰশ্ন: পদাৰ্থৰ কণিকাবোৰ যে অত্যন্ত ক্ষুদ্ৰ তাক দেখুৱাবলৈ এটা পৰীক্ষা কৰা, বা পৰীক্ষাৰ দ্বাৰা সাব্যস্ত কৰা যে পদাৰ্থৰ কণিকাবোৰ আমাৰ কল্পনাতীতভাৱে ক্ষুদ্ৰ। উত্তৰ: ওপৰৰ চিত্ৰত দেখুওৱাৰ দৰে বিকাৰ এটাত 100 মিলিলিটাৰ পানী লৈ পটাছিয়াম পাৰমাংগানেটৰ 2-3টা স্ফটিক পানীখিনিত দ্ৰৱীভূত কৰা হ'ল। ইয়াৰ পৰা প্ৰায় 10 মিলিলিটাৰ দ্ৰৱণ লৈ 90 মিলিলিটাৰ পৰিষ্কাৰ পানী থকা আন এটা বিকাৰত মিহলোৱা হ'ল। পুনঃ 5ৰ পৰা 8 বাৰমান দ্ৰৱণটো এইদৰে লঘু কৰি গৈ থাকিলে দেখা যাব যে পানীখিনিৰ বৰণ পাতল হ'লেও বেঙুনীয়া হৈ থাকিব। এই পৰীক্ষাটোৰ পৰা বুজা যায় যে পটাছিয়াম পাৰমাংগানেটৰ দৰেই বিভিন্ন পদাৰ্থৰ কণিকাবোৰ অত্যন্ত ক্ষুদ্ৰ। মন দিবা, পটাছিয়াম পাৰমাংগানেটৰ 2-3টা স্ফটিক মিহলোৱা পানীৰ 10 মিলিলিটাৰ দ্ৰৱণ লৈ 90 মিলিলিটাৰ পৰিষ্কাৰ পানীত মিহলোৱাৰ অৰ্থ হ'ব 100 মিলিলিটাৰৰ এটা নতুন দ্ৰৱণ প্ৰস্তুত কৰা, য'ত 10 মিলিলিটাৰ পৰিমাণৰ পটাছিয়াম পাৰমাংগানেটৰ দ্ৰৱণ সোমাই আছে। অৰ্থাৎ গোটেই দ্ৰৱণটোৰ 10%। এইদৰে প্ৰস্তুত কৰা দ্ৰৱণটোৰ 10% লৈ আকৌ 90 মিলিলিটাৰ পৰিষ্কাৰ পানীত মিহলালে নতুন দ্ৰৱণটো নিশ্চিতকৈ লঘু বা পাতল হ'ব। এইদৰে পুনঃ 5ৰ পৰা 8 বাৰমান দ্ৰৱণটো লঘু কৰি গৈ থাকিলেও যে দ্ৰৱণটোত পটাছিয়াম পাৰমাংগানেটৰ বেঙুনীয়া ৰং শেষ হৈ নাযায়, সেই কথা ইয়াত পৰ্যবেক্ষণ তথা উপলব্ধি কৰিবলৈ কোৱা হৈছে। আমি এই কথা সকলোৱে জানো নিশ্চয় যে শতাংশ মানে 100ৰ অংশ, 10% মানে 100 অংশৰ 10। পটাছিয়াম পাৰমাংগানেটৰ 10 মিলিলিটাৰ আমি দ্ৰৱণ এটা লৈ নতুনকৈ 100 মিলিলিটাৰ বনাবলৈ যদি যাওঁ এটি দ্ৰৱণ, তেতিয়া আমি 90 মিলিলিটাৰ পানী ল'ম। 90 মিলিলিটাৰ পানী 10 মিলিলিটাৰ পটাছিয়াম পাৰমাংগানেটৰ দ্ৰৱণ মিলি 100 হ'ব। মানে এই 100ত 10 মিলিলিটাৰ পটাছিয়াম পাৰমাংগানেটৰ দ্ৰৱণ থকা বুজাব। মানে সেই দ্ৰৱণটো হ'ব 10%ৰ 10% পটাছিয়াম পাৰমাংগানেটৰ দ্ৰৱণ। এই দ্ৰৱণটোৰ পৰা আমি 10% ল'লোঁ, মানে 10 মিলিলিটাৰ ল'লোঁ, আকৌ আন 90 মিলিলিটাৰ পানীৰ লগত মিহলালোঁ। আকৌ সি মানে এটা নতুন আমি দ্ৰৱণ পালোঁ, য'ত পূৰ্বৰ বিকাৰটোৰ 10% পটাছিয়াম পাৰমাংগানেটৰ দ্ৰৱণ থাকিব। এইদৰে 90 মিলিলিটাৰ বিশুদ্ধ পানীৰ লগত 10% পটাছিয়াম পাৰমাংগানেটৰ দ্ৰৱণ মিলি গৈ থাকোঁতে বৰণটো লাহে লাহে কমি আহি থাকিব, পাতল হৈ আহি থাকিব। হ'লেও 5-8 বাৰ বা 10-12 বাৰ যদি আমি এইদৰে লঘু কৰি গৈ থাকোঁ দ্ৰৱণটো, অথচ দেখা পাম যে বৰণৰ পৰিৱৰ্তন হ'লেও কিন্তু বৰণবোৰ শেষ হৈ যোৱা নাই। পটাছিয়াম পাৰমাংগানেটৰ দ্ৰৱণটোৰ বৰণ শেষ হোৱা নাই। কিয় শেষ হোৱা নাই? আমিতো 2টা বা 3টা স্ফটিকহে লৈছিলোঁ। ইয়াৰ পৰা বুজা যায় যে আচলতে পটাছিয়াম পাৰমাংগানেটৰ স্ফটিককেইটাত বহু ক্ষুদ্ৰ কণিকা আছিল, যিবোৰ এই 5-8 বাৰমান লঘু কৰাৰ পিছতো সেই পাত্ৰবিলাকত থকা পানীৰ মাজত এটা বৰণ দিবলৈ ব্যৱহৃত হৈছে বা সক্ষম হৈছে। প্ৰশ্ন: পদাৰ্থৰ কণিকাবোৰৰ মাজত বহুত ব্যৱধান আছে বুলি আমি কেনেদৰে জানিব পাৰোঁ? বা পদাৰ্থৰ কণিকাবোৰৰ মাজত বহুতো ব্যৱধান আছে বুলি কেনেকৈ দেখুৱাবা? উত্তৰ: বহু ক্ষেত্ৰত দেখা যায় যে এক বা একাধিক পদাৰ্থ আন পদাৰ্থৰ কণিকাবোৰৰ মাজৰ স্থানত সোমাই পৰে। উদাহৰণস্বৰূপে চেনি, সাধাৰণ নিমখ, ডেটল, পটাছিয়াম পাৰমাংগানেট আদি পানীত সুন্দৰকৈ মিহলি হয়। একেদৰে চাহ, কফি, নেমু চৰ্বত আদিত এবিধ পদাৰ্থৰ কণিকাবোৰ আনবিধৰ মাজত সোমাই থাকে। এনে পৰিঘটনাবোৰে প্ৰমাণ কৰে যে পদাৰ্থৰ কণিকাবোৰৰ মাজত বহুতো ব্যৱধান আছে। পানীত আমি চেনি মিহলাব পাৰোঁ, নিমখ মিহলাব পাৰোঁ। পানীৰ কণিকাবোৰৰ মাজত ব্যৱধান নথকা হ'লে চেনি বা নিমখ তাত কেনেকৈ মিহলি হ'লহেঁতেন? আমি খোৱা চাহ, চৰ্বত, কফি আদি বহুতো বস্তুত একাধিক পদাৰ্থৰ এবিধ আনবিধৰ মাজত ভালদৰে সোমাই থাকে। এইবিলাক
পদাৰ্থৰ কণিকাবোৰৰ মাজত থকা ব্যৱধানৰ বাবে সম্ভৱপৰ হৈছে। ধন্যবাদ।